Farouk, Farouk, Farouk. তো আজি আমাৰ ট্ৰেইনত লাষ্ট সাজ আজি পুৰা কেতিয়া খাব পাব ঠিক নাই আজি লাষ্ট সাজ ডিমাই দি খাম বুলি ভাবছোঁ বাকী আমাৰ টাউনতে আছে আমাৰ এইবাৰ আমাৰ চিটকেইটা বস্তু আপাৰ মাজতটো বস্তু আৰু এইবাৰ চাইডটো বস্তু মই এইটোত থাকি মোৰ কাৰণে সেইটো চিট তাৰপিছত এতিয়া ইয়াতে খাম ট্ৰেইনৰ আজি লাষ্ট সাজ আজি বছৰ তাততো লাইন ঘৰতে খাব লাগিব আৰু এটা ড্ৰিম আছিল কি ট্ৰেইনত সবাই লাম্বা ভিডিঅ'ত যোৱা আমি যাই পোৱা নাই মাছ প্ৰথম তাৰপিছত লাষ্ট সাজ ডিমাই আনছোঁ ডিমাই দি লওঁ কালি পুৱা এটা বজাত ঘৰ পাম একদম ঘৰৰে ভাত লাষ্ট এখন এই সাজ কালি এটা বজাত ঘৰ পাম দুটা ডিমা দিছি আজি লাষ্ট টেষ্ট তাৰেতকৈ কি ভাল পাম বেয়া নাই ভালেই আহিছে সিমান সঁচাতকৈ বঢ়িয়া আহিছে ৰাজধানী খানা ভুলতে মানে ৰাজধানী কোৱা গৈছে কামৰূপ এক্সপ্ৰেছ নাম সিনাতকৈ ভাল হৈছে বোলো তো গুড মৰ্ণিং গাইজ ৰাতিপুৱা ভাত দি দিলোঁ খানা খানি খাই আৰু পুৱা উঠিলোঁ উঠি কিনে চব মৰ্ণিং গাইজ এতিয়া আমি চাহ খালোঁ পুৱা আমাৰ কেইটা 8টামান বাজিব লাহেৰে চাহ লৈছোঁ আজি ফাৰ্ষ্ট টাইম চাহ খালোঁ এনে কফি খাই কৰি আছিলোঁ বাকী এই বাগাতি আছে তাকে কম্পিউটাৰ বাগাতি আছে আজি লাষ্ট এটা বজাত ঘৰ পাম পুৱাই আহোঁ এলাৰ্মৰ দৰে শান্তি নিদিয়ে একদম এনেকৈ এটা বাৰে মানে মাথা গৰম কৰি দিছে পুৱাৰ পৰা ষ্টাৰ্ট দিছে একদম সেই 5টা বজাৰ পৰা ভাল ঘুমটি বাঢ়িবলৈ ভাবিছিলোঁ মানে কৈছি দিয়ক গাইজ কুলফি খাই আছোঁ ট্ৰেইনত প্ৰতি পুৱা প্ৰতি ৰাতি মই চিংৰা খাইছোঁৱে ট্ৰেইনৰ চিংৰা ট্ৰেইনৰ চিংৰা আজি পালোঁ ৰখি এতিয়া খাম মোক দেখছি না ক'লা পুৰা একদম ক'লা পৰি গৈছে তো আমি পাঠশালা পাম এতিয়া মই বেগ চেগ ৰেডি কৰিলোঁ গোটেইকেইটাই বহি আছোঁ আৰু লাষ্ট আৰু আজি তাত নাই কেতিয়াবা আমাৰ ওপৰত আছিল চিট আছিল ইভাগে বেগ ৰেডি তো 3টা 4টা বজাত ঘৰ পাম অ' মোক কেনে লাগিল ঘূৰি খাই খানা চানা ভাল লাগছে কালি আৰু আহিবা না কালি ৰাতিতো ঘুমটি ভাল ঘুমটি মাৰলা তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ থুপি থুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ গানৰে গুঞ্জন আধুৰণ বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং সাঁতুৰি পাৰ হ'বলে যে মন যাত্ৰা হেঁপাহিছিল সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি হনুমান যাত্ৰা জেনাকি আঁকি যাবে মনে কৰা অভিমান তেতিয়া আহিছে টিকেট চেক কৰি আছে
हावड़ा से आ रहा हूँ इसमें पानी भी गंदा है इसका अभी भी आप अगर पानी देखोगे ना गंदा है पानी पानी के लिए अभी जो पैसेंजर और बोला है और आपको पानी जब गंदा मिला तो हम S1 S2 S3 चेक करके उसी में आके हमको बोलते नहीं पूरा पानी को पड़ता है पूरा पानी गंदा मुंह पे नहीं दे सकते आप मुंह पे थोड़ा डाल दो नहीं देखिए कोई नहीं आया था अभी आया आप हावड़ा से अभी आया आपने चेक करने कोई आया नहीं 11 को स्लीपर का टीटी का अकेला आने में तो टाइम तो लगेगा তো গাইজ পাঠশালা পালোঁ এই অট'ই কৰি আৰু অলপ নাংমান দূৰ নেক্সট ষ্টেচন টিহু অঁ ভাই পালোঁ দে কিবাকে এই ৰাজা 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 উকাকৈ কেনভাছত আঁকিবলে মনতে সজোৱা জীৱন ছবিখন উকাকৈ কেনভাছত আঁকিবলে মনতে সজোৱা ষ্টেচন পালোঁ এই চবৰ বেগ আগতে দেখ মোক কলা কৰি গৈছে তো টিহু ষ্টেচন পালোঁ লাষ্ট বলা টিহুৰ ৰ'দে হৈছে গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতুৰি পাৰি হ'বলে যে মন যাত্ৰা হেঁপাহিছিলতে সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি হনুমান যাত্ৰা জেনাকি আঁকি জানে মনে কৰা অভিমান টিহু ৰ'দে হৈছে আয়া গাইছ টিহু ষ্টেচন পালোঁ তো টিহু ষ্টেচনত আছোঁ জোৰা কেনে লাগিল ঘূৰি ভাল লাগিল তো লাষ্ট সহযোগ থাকিল তো এইখিনি ভিডিঅ'ত যাই গোটেই আহিছে থেংক ইউ ধন্যবাদ টিহু টিহু ক'তো নাই গাইছ টিহু পালোঁ টিহু টাউন ঘৰলৈ যাই আছোঁ এতিয়া ঘৰ পাম গম পাইছোঁ একদম বেডিং মাত্ৰ বহুত হৈছে লাগাতকৈ অবাধ মানুহতকৈ বেডিং বেছি আছে কেনে লাগছে ভাল লাগছে এতিয়া যাই পিনে গাটো ধুলেই হ'ল ৰ'দৰে ৰং ৰং সাঁতুৰি পাৰি হ'বলে যে মন যাত্ৰা হেঁপাহিছিলতে বহুত দিনৰ মূৰত মোৰ চাইকেলখন দেখা পালোঁ দিয়ক অ' ভাই এতিয়া পকলৈকে যাই আছোঁ আৰু বহুত দিনৰ মূৰত 10 দিন হ'ব এতিয়া গোটেই মিলি দিয়ক আৰু পিছত কেতিয়া ভ্লগ আহিব তো বাই আজিলৈ এইখিনিয়ে বাই তো গাইজ ভাত চাত খাই কিনে গোটেই জিৰে ল'লোঁ ঘৰ আহি পালোঁ ভালকৈ কাপোৰ চাপোৰ আগতে ক্লিয়াৰ কৰিলে বহুতে লেতেৰা হৈছিল কাপোৰ চাপোৰ বহুত এতিয়া তো আজিলৈকে এইখিনি এই 3টা ভিডিঅ' মই চিৰিয়েলি দিলোঁ এই 3টা ঘৰ আহি কিনে এড কৰি দিছোঁ মাজতে গেপ দি দিছোঁ কাৰণ সেইকেইদিন মানে একদম মন হেৰি গৈছিল তো আৰু সবাই গেলি ভিডিঅ' আহিব এতিয়া নাহে তো বাই আজিলৈকে এইখিনিয়ে পাছত চাই থাকোঁ পাছত লগ পাম নতুন এটা ভিডিঅ'ত বাই